নমস্কাৰ বন্ধু বান্ধৱীসকল তো মই দৰঙীয়া চেনেললৈ মই দৈৱচতীয়া আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি মই বৰ্তমান য'ত আছোঁ ইয়াতে বহুত পানী হৈছে। তো বানপানী বহুত পানী বাঢ়ি আছে ইয়াতে আৰু তাকে দেখুৱাম আপোনালোকক। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক আৰু দেখুৱাই যাম মই কি আছে কি নাই শেষলৈকে ভিডিঅ'টো মাত্ৰতে চাই গৈ থাকক। ভাইটি মাছ উঠিছে নাই? মাছ উঠিছে নাই? উঠি আছে না? ওরা ঠিক আছে না? দে দে দে। তো বন্ধু বান্ধৱীসকল আমি আহি আছোঁ আৰু পানী ইয়াত দেখিছে পানী আৰম্ভ হৈ গ'ল ইয়াৰ পৰা। তো মোৰ লগৰ কেইটামানো আছে, লগৰ কেইটাক মই সোধোঁ তেওঁলোকৰ কি কয় ইয়াৰ। মাছ পাইছে না? পাইছে নহয় মাছ পাইছে না? বঢ়িয়া পানী খোজবা আহিছে। পানীটো কেনেকুৱা লাগছে এনে? পানীটো কেনেকুৱা ধৰ হেৰি হৈছে? এনে ক্ষতি কৰিছে নেকি আপোনাৰ কিবা খেতি পথাৰ কিবা ক্ষতি? জোকালৰ কথা নাই নে কি কয়? বন্ধু বান্ধৱীসকল আমি বৰ্তমান আহি চকৰ মুখ পাইছোঁ আৰু দেখা পাইছোঁ চকৰ এটা এখন কয়লিঙি জাল পাতাই আছে। তো কয়লিঙি জালখন আমি দাঙি চাওঁ মাছ লাগি আছে এনে। তো আহক বান্ধৱীসকল আমি বৰ্তমান এখন কয়লিঙি পাতি দিছোঁ কোনোবা মানুহ নাজানো কোন। আমি কয়লিঙি দাঙি চাম আহি যাম কয়লিঙি চাওঁ মাছ আছেনে নাই মনে মনে খাম দে। এইটো কৈ দুটা আছে পিছফালে আৰু এটা আছে কৈ ধুনীয়াকৈ আজি মই খাম। তুমি এইটো মাছ কি মাছ কৰিলা? পলিথিনত লোৱা তোমালোকে। সেইটো মই আজি ধুনীয়াকৈ অলপ তেল দি পেলাই খাম। মাৰ খালা তোমালোক আৰু মাছটো মই খাম। তোমালোকে যিটো কাম কৰিছা সেইটো বহুত বেয়া কাম কৰিছা, কাৰণ মানুহজনে জালখন পাতি থৈ গৈছে। আগত ডিগ্ৰীও আছে কিন্তু গৃহস্থ আহিব পাৰে, যদি আহে কিন্তু মই গুচি যাম, তোমালোকে মাৰ খাবা হা। দুটাই সুবিধা বহুত হৈছে। এয়া গাড়ী চাড়ী ধুৱাই আছে। স্থানীয় ব্যক্তি দুজন লগ পাইছোঁ। তো তেওঁলোকক মই সুধিম ইয়াতে পানী বাঢ়ি আছে না ভাই? সমীৰ এই পানী কেনেকুৱা কমছি নে বাঢ়ি আছে? কিবা লাইনটো এতিয়া অলপ কমা বুলি গম পাইছোঁ। তাৰপিছত মানে ননাইটো কমছিয়ে, আমাৰ ইফালে কমা নাই। কি গাড়ী ধুই আছে নেকি? সুবিধা হৈছে দেই কিন্তু পানীটো হোৱাৰ কাৰণে কিন্তু সুবিধা হৈছে। গাড়ী চাড়ী ধুবা গৈছে। অ' মলয় বাকী কি দেখুৱা নাই? গাড়ী ধুইছোঁ আমি। বঢ়িয়া। এই বহুত দিনৰ মূৰত লগ পাইছে দোস্তিয়ে কাৰণে গাড়ীখন ধুৱাই দিছে। বঢ়িয়া বঢ়িয়া। বন্ধু বান্ধৱীসকল যিখন গাড়ীত আমি আহিছোঁ গোটেই গাড়ীখন ধুই দিওঁ, লগৰ গাড়ী হয়। তো গাড়ীখন নিপন ইয়াৰ গাড়ীখনো মাৰি দিওঁ অলপ। আমাৰ বিৰাট মৰমৰ গাড়ী এই দুখন। তো দেখা পাইছে আপোনালোকে। দে দে সমীৰ ধো 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 জল্দি ধো দে দে দে। বান্ধৱীসকল যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। সেইটো কৰিব নাপাহৰিব, কাৰণ ইয়াৰ পিছত নেক্সট মই আপোনালোকক ভাল ভাল ভিডিঅ' দেখাই যাম। আজিলৈকে সামৰিছোঁ। ধন্যবাদ।